আমি যেতিয়া সৰু আছিলো তাৰ মানে মাই বাবাহঁতৰ খৰচ বহুত কম আছিল আৰু এতিয়া আমি ডাঙৰ হলো বাপেক হলো কিন্তু আমাৰ এতিয়া খৰচ বহুত বাঢ়ছি তাৰমানে আজিকালি চলি মাই বাবাৰ খৰচ নকমে বাঢ়া লাগিব যেনে বৰ্তমান আছে ৰাখি বন্ধন ৰাখি আনিব লগা আছিল মিঠাই দিব লগা আছিল আৰু বাৰ্থডে আগতে আমি যেতিয়া সৰু আছিলো বাৰ্থডে কি বস্তু গম পোৱা নাছিলো কাৰণ আগতে মোবাইল নাছিল আজিকালি মোবাইল হৈছে সেইকাৰণে বাৰ্থডে কি বস্তু এই 3 বছৰৰ পৰা মানুহ গম পোৱা হৈছে আৰু বাৰ্থডে আজিকালি পাতবাই লাগিব কম্পালচৰি কেক লাগিল মানে অলপমান পইচা লাগিলেতো আৰু ডাঙৰ পাৰ্টিয়ে হল বাৰ্থডে হোটেলত যাব লাগিল পলোৱা লাগিল সেনেকে ডাঙৰ ডাঙৰ পাৰ্টি আৰু আজিকালি আগতে যেতিয়া বিয়া গিলা আছিল ইমান খৰচ নাছিল জাষ্ট বিয়াৰ দিনা খৰচ আছিল গতিকে আজিকালি তাৰমানে বিয়া বুলি কলি ৰিং চেৰিমনি খৰচ আৰু আজিকালি ৰিলিশ্যন হালদি মেহেন্দি খৰচ মানে দুনিয়াৰ খৰচে খৰচ গতিকে নামেই নাজনো যিমানে মডাৰ্ণ মানে হৈ আহিছে বস্তুবিলাক সিমানে খৰচা বাঢ়ি যাই আছে ইনকামৰ কথাটো বেলেগ কথা ইনকাম বাঢ়ছি নে বাঢ়ছি সেইটো কথা নাই ইনকাম হয়তো কিছুমানৰ বাঢ়ছি কিছুমানৰ বাঢ়া নাই কিন্তু খৰচটো কমা নাই খৰচ বাঢ়ি যাই আছে সেই উপলক্ষে আজি ৰাক্ষস বন্ধন আছে আৰু আমাৰ ৰাচিকেও মানে সকলোকে হেৰি কৰিব ৰাখি পিন্ধাব এইবিলাক কিছু আছে মাছৰুমৰ পৰা আদি কৰি আমাৰ বৰডেকা আছে মাছৰুম ৰাচিকাৰ আৰু এফালে ৰিহা হেৰি আছে এই প্ৰথম আমাৰ চিনাকি পিন্ধিছে এই প্ৰথম আমাৰ মাছৰুমক পিন্ধিছে যিহেতু বৰডেকা তাৰপিছত আমাৰ চিনাকি তাক যাব এতিয়া চিনাকি পিন্ধাব চিনাকি যা চিনাকি গিফ্ট দিয়েগে তাৰপিছত পিন্ধাব চিনাকিক তাৰমানে নিপিন্ধালা কাৰণ চিনাকি গিফ্ট আনা আগে গম পাইছি এবাৰ ৰেকিব এবাৰ ৰেকিব বঢ়িয়া গিফ্ট কিনছে আর গিফট মোর গিফট কিস্তিত কিস্তি বিলে তার দালে ফুল দেন ফুলবি ইনটু মোর ফালৰ প্ৰায় এটা ধুনীয়াকৈ মিঠাই পেৰি দিব চিকা থ্যাংক ইউ এবারে পিলপিলি না মুন্না রাখিয়ে যে কই দি এবারে পিলপিলি চিকা তাকরি লাগছিল আগে পিলপিলি সালা সিনা কি রাখা নেছি ও একদম রাখি পিনছে দিব দে হাখান্দি সিনা কি মাসু এ লাসি জেনে আমার জেনে মানে অলপ ব্লাস করাত বেশি স্টার্ট আরে জেনে ডুপ্লেক্সি কি জানো টাকা সৰু বুলি আগে পিন্ধাব লাগছিল কিন্তু বেছটা দেৰিকে পিন্ধি দিয়া কাৰণ অলপমান ডুপ্লেক্সি ভাবি হি গিফট এটা আনছি না নহয় ৰাচিকাই যদি মিঠে খুৱাই দে হি গিফটটো দিব বুলি কৈছি আৰু নাকি কিবা কো ভেপলা লাগিছে দেখা দিব মিঠে এটা খুৱাই দি জেন গিফটি এই কোনে কিবা কো কেনে লাগিল খুৱা দি এখন দি পিন্ধালা কেনে লাগিল কো একবাৰ যে ৰাখি যে পিন্ধালা কেনে লাগিল কো ৰাখি পিন্ধালা কেনে লাগছি ভাল লাগছি বঢ়িয়া নিশ্চয় কৈ দি এবাৰ আমি ৰাচিকাৰ ঘৰত রাচিকাক লৈ কিনে কম এটা 8টা বাজে এই বলবো বিয়া পাবো আছে মারা লোক কম টাকা না দে পয়সা না দে থ্যাঙ্ক ইউ পয়সা কা লাগে এনে বলছো কসমিটি লরে কি আর মন্ডল আছে রাচিকা আৰু তো সকলো ভাই ভনীৰ মিলা প্ৰীতিৰ আশাৰে আজিৰ ব্লগটো ইমানতে সামৰিলোঁ ধন্যবাদ।